আজি আমি কৰিবলগীয়া আছোঁ এটা এক্সপেৰিমেণ্ট, কম ডাঙৰ এক্সপেৰিমেণ্ট হয় আৰু সকলোৱে সহযোগ কৰিব যাতে এই এক্সপেৰিমেণ্টটো সফল হয়। আৰু এই এক্সপেৰিমেণ্টৰ নাম হ'ল কি বুলি কয় লিকুইড অক্সিজেন গেছ। আৰু এই অক্সিজেনটো মানে কি হয় বহুত খাতাৰনাক হয় এইটো অক্সিজেন। আৰু এইটো অক্সিজেন যিটো মানে কোকা কলাৰ ভিতৰত মানে কোকা কলাৰ পৰা এটা ফেন ওলায়, মানে ফেনটো ওলাই তাৰপিছত সেইটো ঢালি দিয়ে, মানে লিকুইড অক্সিজেন গেছ ঢালি দিয়ে, তাৰপিছত এইটো উৰি আহে, মানে বস্তুখিনি উৰি আহে। তো মই এইটো ভিডিঅ'ত দি আছোঁ, তো আপুনি চাব। এতিয়া আমি এডিটিং মানে কি কৰি আছোঁ, কাম কৰি আছোঁ বস্তুখিনি। তো ভিডিঅ'টো কাম কৰি আছোঁ, আপোনালোকক দেখুৱাম আজি স্মক বম কেনেকৈ বনাইছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে, লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া মানে কি আমি এইটো এখন কাগজ দি গল্প কৰি আছোঁ, চাই লওক আপোনালোকে কেনেকৈ কৰে অলপমান চাই লওক। আমি কৰি কিমান মানে সেই বহুত কিবা কিবি শিকি আছোঁ, ভালো শিকি আছোঁ। গাইছ আমি এতিয়া মানে গল্প কৰা হ'ল, এতিয়া মানে কি এইটো ডাঙৰ গল্প আৰু আমাৰ সৰুটো আৰু বাকী আছে, মানে বুজি কি ক'বলৈ কৈ আছে। চ' ষ্টাৰ্ট। চ' আমি এতিয়া গল্প কৰি আছোঁ লাহে লাহে, অলপমান সৰু যিমান পাৰোঁ সৰুকৈ কৰি আছোঁ। চ' আহক কি হয় শুনাই জানো মোবাইলতে শুনিব, আপোনালোকে কি হয় এইটোতে শুনিব লাগিব। গাইছ আমাৰ দনো মানে কি আমি হিন্দী বেছিকৈ কৈ থাকোঁ, মানে হিন্দীয়ে কোৱা যায়। আৰু আমাৰ দুটা বস্তু তৈয়াৰ হৈ গ'ল, আৰু এতিয়া আমাৰ এইখিনি আছে, তো এইখিনি লগাই দি পিছফালে চাই থাকক কেনেকৈ লুকাম মই। ভাই নিচে নি ওপাৰ চাওক কি মজাকৈ লগাইছে। ইয়ে মতলব আমাৰ এক পেপাৰ হে, মানে কি এখন কাগজ আমি ইয়াত লুকাব লাগিব। খাই না নাখাই দেখো ভাই ৰ'ব গাইছ, আমি আকৌ লগাই আছোঁ, মানে কি বেছিকৈ হিন্দীয়ে কোৱা যায় গাইছ। আমি ইয়াত হিন্দী ভিডিঅ' চাওঁ, বেছিকৈ হিন্দীয়ে কোৱা যায়, মানে দিগদাৰ হৈছে। বাকী এতিয়া হৈ গ'ল আধা, আৰু অলপ বাকী আছে, মানে কি আমাৰ মাজতে কেচলি কাটি মানে নোহোৱাই গৈছিল, মানে কি ভোকো নাই বেছি, সেইটো নকম, কিন্তু আধা ধৰে না নধৰে আমি সেইটোও নাজানো। কিন্তু আমি প্ৰডাক্টটো কৰি আছোঁ যিহেতু ইয়াত ঢালি দিওঁ বঢ়িয়াকৈ। তো আমাৰ ইয়াত আছে চাওক, মাছ চাওঁ আপোনালোকে। আৰু আমাৰ এইবিলাক হ'ল মদ, এইবিলাক আমি গুড়া কৰিব লাগিব। এতিয়া ইয়াতো আছে। আমি বৰ্তমান এতিয়া গুড়া কৰি আছোঁ, আৰু গুড়া কৰি থাকোঁতে এটা দুৰ্ঘটনা হৈ গ'ল, কিন্তু কোলাব নে নোকোলাই নাজানো। আমি এইটো কমপ্লিট কৰিছোঁ, আৰু চাই লওক এই চাওক ভিতৰতে চাওক, এই চাওক কি আছে, দূৰবীণ নাপায়, এই চাওক দূৰবীণ নাপায়, এই চাওক কি কৰি আছে এইফালে ঘৰটো, এইয়া চাওক কেমেৰাটো টানিব নোৱাৰে, কিন্তু এইটোত বিৰাট টানিছে। আৰু এইটো মুখখন চাওক গাইছ, কাম কৰি পাগল হৈ গৈছে, মানে কি বতাহটো ইমান দিগদাৰ দি আছে না, ক'ব নোৱাৰি। কাগজখন ইফালে এলাগে উৰি যায়, ইফালে এলাগে উৰি যায়, সেনেকুৱা হৈছে। আৰু ভিডিঅ'টো চাগে অলপ লম্বা হ'ব, চ' টেনশ্যন নল'ব আপোনালোকে। আমি ইয়াত সদায় আছোঁ ভিডিঅ' বনোৱাৰ কাৰণে, আপোনালোকে খালি সহযোগ কৰিলে হ'ল। চ' চাই থাকক লাইক কেমেৰা একশ্যন। চ' গাইছ আমি জ্বলাবলৈ ৰেডি, আৰু এইটো হৈছে বস্তুটো চাওক 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 চাওক, এই মোবাইলটো ওলাই আহিব। আৰু এতিয়া আমি ৰেডি, ত' ইয়াত জ্বলাই দিম, কথাটো নামাৰিলে হ'ল, আমাৰ প্লেনটো ফ্লপ নহ'লে হ'ল। আৰু গাইছ মানে কি জানেনে, এইটো আমাৰ ৰকেট, ই আগতে এখন পিৰা থাকি দিছিল, এতিয়া ৰকেটটো কেনেকৈ ঘূৰিব মোৰ সেইটোহে টেনশ্যন হৈছে গাইছ। ওম নমঃ শিৱায়, ওম হৰ 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 হৰ। গাইছ মানে কি হৈছে, বতাহটো বিৰাট দিগদাৰ দি আছে, আৰু আমি ভাবিছোঁ যে ডেছলিটো খতমেই হ'ব পায়। চ' এইটো আমাৰ বস্তুটো আৰু জ্বলিব, আপুনি আশীৰ্বাদ দিয়ক আৰু চাই যাওক। কষ্ট কৰিব লগা হৈছে। ওম নমঃ নাৰায়ণ, ওম নমঃ নাৰায়ণ, হ'ল না গাইছ। জলি যাওক জলি যাওক জলি যাওক জলি যাওক জলি যাওক, বিৰাট ভয় লাগে গাইছ মোৰ ইমান। এতিয়া আমাৰ কেমেৰামেনটোৱে জ্বলাব, আৰু চাই থাকক মই হাতখন দিব ৰ'ব। হঠাতে উৰি নগ'লে ৰক্ষা, আৰু কি হয় নাজানো। আৰু ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ।
হাত চাত কঁপি আছে গাইছ ভালকে এই গাইছ আজি টেষ্টটো খতম হ'ব খতম গাইছ কেমেৰাটো লৰি আছে আপুনি গম পাইছে চাগে ভৰি চৰি কঁপি আছে একদম জ্বলিব জ্বলিব মানে আশীৰ্বাদ দিব গাইছ গাইছ কিন্তু দিনতে ভিডিঅ'টো দেখুৱাইছে কিন্তু কামে নহ'ল বতৰটো আহিছে দেখা নাই গাইছ অলপ অলপ জ্বলিছে মানে থ অলপ অলপ যাই আছে চাওক এয়া দেখিছেনে এয়া কয় লিকুইড অক্সিজেন গেছ যিটো আমাৰ গেছত ব্যৱহাৰ হয় স্মক কি হ'ব গাইছ এনেকৈ হ'লি জ্বলি যোৱা ভাই জ্বলি যোৱা এইবিলাক চাওক গাইছ এতিয়া মানে একদম ডেঞ্জাৰ হ'বলৈ গৈছে এতিয়া আমাৰ জ্বলি যাইছে জ্বলি কিন্তু ভিডিঅ' যেনেকৈ দেখুৱাইছে সেনেকৈ নহ'লেচোন কি মজা হৈছে অ' মাই গড কিবা কাৰণত ফুচকে যাব লাগে গাইছ পিছফালেও দি আছে আগফালেও দি আছে মানে এই মোক কি কৰিব ধৰিছে বমটো ভয় খাইছে একদম মই মানে দেশলে খতম হ'ব আজি হাই ৰামা দেখিছে চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব কাৰণ নেক্সট বাৰ আমি ট্ৰাই কৰিম কোকা কলাৰ লগত চ' এটাই